হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই গৈ আছোঁ খতৰা মন্দিৰ। মই এতিয়া বৰ্তমান আছোঁ মামাহঁতৰ ঘৰত দৰঙত। তাৰ পৰা মই খতৰা মন্দিৰলৈকে যাই আছোঁ। গতিকে আপোনালোকক আজি মই খতৰা মন্দিৰ দেখুৱাম। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। খতৰা মন্দিৰ বুলি ক'লোঁ যদিও কিন্তু খতৰা মন্দিৰ নহয়, খতৰা সত্ৰ। ব'লকচোন যাই থাকোঁ। ফাইনেলি আমি আহি এখন দলং পালোঁ। অলপ ভাগৰ লাগিছে, চাইকেল লৈ আহিছোঁ যিহেতু। মানে দলং নদীত পানী বেছি নাই, হ'লেও ইয়ালৈকে আহিলোঁ নদীলৈকে। ব'লকচোন আগৰ ফালে যাই থাকোঁ আৰু মন্দিৰ পাবলৈ বেছি দূৰ নাই, আৰু 2 কিলোমিটাৰমান আছে। মানে যদি মানে এই হেৰিফালেদি আহিব পাৰি, কিন্তু মই ভিতৰে আহিলেতো বহুত চৰ্টকাট হয় ভিতৰৰ ফালে আহিলে। সেইকাৰণে মই এনেকৈ যাই আছোঁ। গতিকে ব'লকচোন যাই থাকোঁ। এই বহুত দূৰ চাইকেল চলাই আহি আছোঁ, বহুত ভাগৰ লাগিছে। গতিকে যাই আছোঁ, ইহঁত আহিলোঁ মোৰ লগত। আমি যাই আছোঁ আৰু কিমান মানে দূৰটো আছে আৰু অলপ বহুত দূৰ আছে। মানে ইমান চাইকেল চলোৱা অভ্যাসো নাই। যাই থাকোঁ ব'লকচোন, কিমান পাওঁ। ফাইনেলি আমি আহি পাই গ'লোঁ খতৰা সত্ৰ। সত্ৰৰ বাহিৰত এইবিলাক দোকান আছে। ইয়াৰ পৰা ধূপ কিবা কিবি ল'লোঁ অলপ। ইয়াতে এইটো বিখ্যাত হনুমান আছে, খতৰাৰ বিখ্যাত হনুমান, বিখ্যাত মন্দিৰৰ বিখ্যাত হনুমান। ইয়াতে অলপ পূজা চূজা কৰি এই ল'লোঁ। গতিকে ব'লক এতিয়া আমি ভিতৰলৈ যাওঁ। ভিতৰত বাৰু কি চাব পাৰোঁ ব'লকচোন, ভিতৰৰ ফালে চাওঁ। ইয়াতে প্ৰতিমূৰ্তি অংকন কৰা আছে। সম্পূৰ্ণ হোৱা নাই কামবিলাক, কাৰণ এই গেটটো নতুন বনাই আছে। চ' আধা হৈ আছে আৰু এইখিনি পাৰি। আৰু খতৰা মন্দিৰৰ যোনটো ৱালত লাগি থকা এইবিলাক এনেকুৱা সূতা আছে ন, এইবিলাক চব কাঠৰ হয়, কাঠৰ সূতা গোটেইফালে লগোৱা আছে, চব কাঠৰ সূতা। ইয়াতে আছে দুটা বিখ্যাত বাঘৰ প্ৰতিমূৰ্তি অঁকা আছে। আৰু এইখন হ'ল ইয়াৰ থাপনা, খতৰা মন্দিৰৰ থাপনা এইখন। ইয়াতে গামোচা দিছে। ককা এইবিলাক কি কিতাপ? বিভিন্ন ধৰণৰ আছে। ইয়াতে ককাহঁতৰ ওচৰত কেইখনমান কিতাপ আছে। ইয়াত কিতাপবিলাক আছে। এই কিতাপবিলাকৰ পৰা মানে খতৰা সত্ৰৰ সকলোবিলাক কথা গম পাব পাৰি। ককা আপুনি কওকচোন, এই খতৰা সত্ৰ কিমান পুৰণি? এই খতৰা সত্ৰৰ বয়স বৰ্তমান 452 বছৰ। খতৰা সত্ৰৰ বয়স 452 বছৰ। হয়। আৰু এই 452 বছৰে এই সত্ৰত আজি যেনেকৈ তোমালোকে ইয়াতে সেউকীয়া দেখিছা, হয়, তেনেকৈ এই 452 বছৰে প্ৰত্যেক দিনে এই সত্ৰলৈ মানে দৰ্শনাৰ্থীবিলাক আহি থাকে। বিভিন্নজনে বিভিন্ন কামনা কৰি ইয়াত সেৱা লয়, আৰু সেইমতে তেখেতসকলৰ কামনাবিলাক পূৰ্ণ হয়। গতিকে আপোনালোকে আহক খতৰা সত্ৰ, সকলোৱে চাওক দৰঙৰ ঐতিহ্যমণ্ডিত সত্ৰ খতৰা। ইয়াতে কোনোবাই খুব সুন্দৰকৈ হৰে কৃষ্ণ বুলি গোটেই গামোচাখন হৰে ৰাম বল হৰি ৰাম হৰি ৰাম।
ভিতৰৰ মণিকূটৰ ফালে দেখুৱাৰ পাৰ্মিশ্যন নাই, সেইকাৰণে মই ভিতৰৰ ফালে দেখুৱাব নোৱাৰিম। আপোনালোকে আহিলে নিজে চাব পাৰিব। ইয়াৰ মন্দিৰৰ পিছফালে এটা ডাঙৰ পুখুৰী আছে। এইটো ডাঙৰ নহয় বেছি বাৰু, কিন্তু ইয়াতে বহুত মাছ আছে আৰু এটা কাছ আছে। আপোনালোকে দেখিব পাইছেনে? এইটো কাছ, কাছ আছে ইয়াতে অহা মানুহবিলাকে ইহঁতক খাবলৈ দিয়ে। এইটো কাছ। চাওকচোন, বিখ্যাত মন্দিৰৰ বিখ্যাত পুখুৰী, বিখ্যাত মন্দিৰ, বিখ্যাত বাঘ, বহুত মানুহ, সকলোবিলাক দেখুৱাই আমি গ্ৰুপ গৃহৰ ফালে আহিলোঁ। গ্ৰুপ গৃহ এইফালে আছে আৰু ইয়াতে এটা হয়তো পূৰ্বৰ খতৰা আছিল। এয়া খতৰাৰ মন্দিৰৰ এইটো কাষত থকা অন্য এটা মন্দিৰ, আৰু এইটো মন্দিৰত থাপনা আছে কিন্তু দৰ্জা বন্ধ আছে, তো ভিতৰলৈ নোসোমালোঁ। মন্দিৰত যিখন থাপনা আছে তেনেকুৱাই, আৰু ইয়াতে কেইটামান শহাপহু আছে, খুব মৰম লগা কেইটামান শহা আছে মন্দিৰৰ বাহিৰত। আৰু ইয়াতে এটা পুখুৰী আছে, পুখুৰীটোত ৰাজহাঁহো আছে কেইটামান। একদম খুব সুন্দৰ পৰিৱেশ আৰু ইয়াৰ। আমি পিছফালেৰে ওলাই আহিলোঁ। এইখন হ'ল খতৰা স্নাতক মহাবিদ্যালয়, মানে স্নাতক মহাবিদ্যালয় মানে হ'ল ইয়াতে যদি খতৰা সত্ৰৰ বিষয়ে কোনোবাই আধ্যাত্মিক জ্ঞান ল'ব বিচাৰে ন, তেতিয়াহ'লে ইয়াতে ল'ব পাৰে। আৰু ইয়াতে আহিছিলোঁ এবাৰ, যেতিয়া মানে যেতিয়া বিশ্বকৰ্মা পূজা হয় ন, তেতিয়াতে ইয়াতে মানে পাছতি বুলি অনুষ্ঠান এটা হয়। যিসকলে আহিছে বাৰু জানে, ইয়াতে বহুত ডাঙৰ সেই এটা হয়, তাতে বহুত মানুহ আহে আৰু এই ফিল্ডখনত পূৰা মানুহ ভৰ্তি হৈ থাকে। এতিয়াতো বেছি মানুহ নাই। এতিয়া আৰুনো কি দেখুৱাম, পূৰা যাওঁ। খতৰা মন্দিৰত আহিলে এটা চাব লগা বস্তু হ'ল মানে সেই বস্তুটো হ'ল ময়ূৰ চৰাই। মই ময়ূৰ চৰাই চাবৰ কাৰণে গোটেইখিনি ঘূৰিলোঁ, কিন্তু বোলে আজি ময়ূৰজনী নাই। ইয়াতে দুটা ময়ূৰ আছিল, তাৰপৰা এটা মৰিল নে কি হ'ল, তাৰপৰা মই এটা চাবলৈ গ'লোঁ, কিন্তু ময়ূৰটো দেখা নাপালোঁ। খতৰা সত্ৰৰ যিখিনি পাৰি সেইখিনি দেখুৱাবলৈ যত্ন কৰিলোঁ, আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। এতিয়া আমিও যাওঁ, আৰু যদিহে মোৰ ভিডিঅ'বিলাক ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।